নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' কৰা নাই, সকলো ভালেই আছে চাগে, আৰু মোৰো বৰ্তমান ভালেই। কাতি বিহু সকলোৰে ভালেই গ'ল চাগে ন? আমাৰো ভালেই গ'ল। আগন্তুক দীপাৱলী আহি আছে, সকলোলৈকে দীপাৱলীৰ সেৱা ভৰা শুভেচ্ছা জনালোঁ। আৰু মোৰ ভিডিঅ'বোৰ আপোনালোকে চায়নে বাৰু? যদি চাই আপোনালোকে লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, যাতে নতুন নতুন ভিডিঅ' বনাই যাব পাৰোঁ। আজি আপোনালোকক এখন ধুনীয়া পৰিৱেশ দেখাম, আপোনালোকে ভিডিঅ'টো সকলোৱে চাই থাকক শেষলৈকে। ফুৰিবলৈ আহিছিলোঁ আইতাহঁতৰ ঘৰলৈ। ইয়াৰ ওচৰতে নামঘৰ এভাগ আছে, আৰু ঘৰৰ দুফালে সেউজীয়া হৈ আছে গোটেই পথাৰ, আৰু পথাৰখিনি দেখি ভালেই লাগে দেখিছে। সেউজীয়া পথাৰ, সেউজীয়া পৰিৱেশ দেখিলে সকলোৰে মনটো ভালেই লাগে। আৰু আপোনালোকক আজি দেখালোঁ সেউজীয়া পৰিৱেশটো। ভিডিঅ'টো চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।